হেল্ল' এভৰিৱান, মোৰ ইউটিউব চেনেলটোলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। আজি মই বনাবলৈ লৈছোঁ বগৰী আচাৰ। বগৰী আচাৰ বনাবলৈ বৰ বিশেষ বস্তুৰ প্ৰয়োজন নহয়, গতিকে তাৰ বাবে মই ল'লোঁ কালজিৰা কেইটামান আৰু লগতে তেজপাত 3 খিলা আৰু বগৰী লৈ লৈছোঁ কেইটামান আৰু অলপ গুড় লৈ লৈছোঁ নিজৰ জোখাৰে। এতিয়া মই কেৰাহী এখনত ইয়াতে অলপ মিঠাতেল দি লৈছোঁ। তাৰপিছত কালজিৰাখিনি এনেকৈ অকণমান ভাজি ল'ম। তাৰপিছতে তেজপাত কেইখিলাও দি দিছোঁ লগতে। তাৰ লগতে বগৰীখিনিও অকণমান টাইম ভাজি ল'ম এনেদৰে। বগৰীখিনি দিয়াৰ পিছতে মই কাটি থোৱা গুড়খিনি ইয়াতে দি দিছোঁ। দি পিনে এনেদৰে ভালদৰে অলপ সময় লৰাই থাকিব লাগিব গুড়খিনি পাগ নোখোৱালৈকে। এনেদৰে মই 4-5 মিনিটমান লৰাই থকাৰ পিছত হৈ গ'ল বগৰী আচাৰ। দেখিছেনে কি ধুনীয়াকৈ হৈ গৈছে। আপোনালোকেও ট্ৰাই কৰি চাব পাৰে, খুব কম সময়তে বনাব পাৰি আৰু বৰ বিশেষ বস্তুও নালাগে বগৰী আচাৰ বনাবৰ বাবে। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।